ফ্ৰেণ্ডছ, মোৰ চেনেললৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। এতিয়া বৰ্তমান মই দোকান যাবলৈ ওলাই আছোঁ। ওচৰতে দোকান এখন আছে। কালি মোবাইল এটা লৈছিলোঁ যে, মোবাইলটো মানে স্ক্ৰীণ গাৰ্ডখন লগাই আনোগৈ। চ' ল'ৰাটোও গৈছোঁ, ল'ৰাটোৰ লগত গৈ আছোঁ আমি এতিয়া ওচৰতে দোকানখনলৈ। এতিয়া আমাৰ ল'ৰাটোৱে খোজকাঢ়ি গৈ আছে। ৰ'বা দেখা গাড়ী আহিব। ব'লা এতিয়া, ব'লা ব'লা আকৌ এইফালে আহা, দোকানলৈ ব'লা ব'লা, লাহে লাহেকৈ ব'লা দেই। আকৌ এবাৰ এইফালে চাই হাঁহ বুলি কৈ দিয়া। চাওঁ ভালদৰে। ৰ'বা, এতিয়া মই কোচলৈ ল'লোঁ বৰ্তমান, নহ'লে গাড়ী মটৰ ধেৰ আহি আছে যে। গাড়ী মটৰ আহি আছে। হা মানুহ এটাই কৈছে তাক ভিডিঅ' বনাই আহিছে বুলিব। আপোনালোকক ডাইৰেক্ট দোকানৰ পৰা লগ কৰিমগৈ, ঠিক আছে? আমি দোকানৰ পৰা ঘূৰি আহিলোঁ, কিন্তু আপোনালোকক দেখাব নোৱাৰিলোঁ। দোকানত মানুহ ধেৰ আছিলে কাৰণে, আৰু ময়ো অকলে গৈছিলোঁ যে ল'ৰাটোক লৈ, সেইকাৰণে দেখুৱাব নোৱাৰিলোঁ। প্লিজ আপোনালোকে বেয়া নাপাব। আৰু দোকানৰ পৰা ঘূৰি অহা ৰাস্তাটো ইমান ধুনীয়া, আপোনালোকে চাওকচোন বাৰু।